কি খবৰ? আজি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ। তো তিনিদিনীয়া কাৰ্যসূচী কৰা হৈছে। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ, এনজয় কৰক। সেয়া চাব পাৰে, আমাৰ ঘৰৰ সন্মুখতে কীৰ্তনঘৰটো আছে। সন্মুখত মানে ৱালৰ পিছত আছে আৰু এই কীৰ্তনঘৰটোৰ নাম হ'ল চুমপুৰা ভিঠিদান। ইয়াতে শংকৰদেৱৰ এই জন্ম উৎসৱ পতা হৈছিল। তো ব্লগ মঞ্চখন ৰেডি কৰি থকা হৈছে আৰু কিছু সময়ৰ পিছত ইয়াত কিবা কিবি প্ৰগ্ৰাম আছে। এয়া চাউণ্ড ছেট ৰেডি কৰি আছে। অল ক্লিয়াৰ? ক্লিয়াৰ। এয়া প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গৈছে। এয়া আমি ক'ত আছো? বৰষুণ দিছে। বাহিৰত বৰষুণ দিছে পুৰা। আজি আবেলিৰ বৰগীত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। এয়া চাব পাৰে, বৰগীত গাই আছে। অলপ দেখাই আছো। আৰম্ভ হৈছে। বেছি মানুহ নাই, লাহে লাহে মানুহ আহি আছে আৰু যাব পাৰে। নমস্কাৰ। তো এইখিনিতে এটা ধুনীয়া টাইম লেপছ আহিব। 3, 2, 1 গো। Krishna, Krishna, Day, Krishna, Day, Krishna, Day, Krishna, Day, na, Day, na, Day.
Pitta tak de, dhagi tak de, dhagi tak de, dina kani kani nang. তো ভাওনা শেষ হ'ল, তাৰপিছত ঘৰলৈ যাই আছে যাব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, বাই বাই। তো হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ।
তো তিনি দিয়া কানো